সেইটো বটল পুখুৰীটো টিংটো ইয়াতে থৈ যাবা কোনোবাই যদি পেলাই দিয়েহি যদি কোনোবাই পেলাই দিয়ে তেতিয়া চাই থাকিব লাগিব গমে পাব আৰু কি কোনোবাই পেলাই দিয়ে ওপৰত কিবা টিং পেলাই দিব হ'লে কোনোবাই এইবাৰ আমাক খুব খেতিয়ক হৈ গৈছে দেই পেন বৰ্ডলৈ ইমান দূৰলৈ যাব লাগিব গৈয়ে থাকোঁ আৰু এতিয়া এবাৰ নহয় বোলে 6 বাৰ বোলে আহিব লাগিব কৃষ্ণ ওপৰতেতো নহয় বাৰু ক'তনো দিব আৰু চাওকচোন সি গৈ দূৰৈ পালেগৈ মোৰ আছে ইমান ভাগৰ লাগিছে মই যাবলৈ পৰা নাই বস্তু লৈ আহিছে সি ভাগৰ লাগিছে মোৰ সি মাৰিব ওলালে মই কিন্তু গৈয়ে পোৱা নাই এয়া দেখিছে নহয় ঔষধখিনি গোন্ধাই যে মোক মানে অলপ দূৰফালে দি মানে যাব দিছে আৰু ভালেই হৈছে এই মই যাব ন ধৰিছে হাই কৰি দিয়া শুনাই নাপালে জেগা ল'লেও সৰিয়হৰ ডাঠ আৰু জেগা ল'লেও পাতল মানে অলপ বিটি কম হৈছে বেছিও হোৱা নাই এনেকুৱা হয় সকলোৱে হয় কিন্তু প্ৰায় জেগা ল'লে অলপ জেগা ল'লে ঘন হৈ আছে এইখিনি জেগাত ঘন আৰু ইয়াৰ পাতল মানে কিন্তু মিহি বস্তু ন সৰিয়হটো হৈছে মিহি বস্তু মানে পেলাওঁতে অলপ গণ্ডগোল হয় হাতৰ কোন সময়ত কোন দিগি যায় ঠিক নাই আৰু ইয়াৰ চাওঁ জেগা ল'লে মানে কি হয় সৰিয়হটো ফুলিব ওলালে আৰু এই যিটো ভিটামিন যিখিনি মাৰিছোঁ প্ৰায় আৰু 4-5 দিনমান আগতে মাৰিব লাগিছিল ভিটামিনটো কিন্তু এতিয়া মাৰা অলপ দেৰি হ'ল উপায়তো নাই কিছু অসুবিধাৰ কাৰণে মাৰিব পৰা নাছিলোঁ আৰু আজি মাৰি দিছোঁ সেই ভিটামিনটো 150-200 কিলোমিটাৰ আঁতৰৰ পৰা পানী আনিব লাগে সেই কিমান দূৰত পুখুৰী আছে তাৰপৰা পুখুৰীৰ পৰা পানী ভৰাই আনি ঔষধ মাৰিবলগীয়া হৈছে মোৰ তলত সেয়া ঔষধৰ বক্সা আৰু ঔষধ মাৰি আছোঁ